So guys, finally ahi Charaideo Mohotsavthali pai golohi aru খৰিকাত দিয়া গাহৰি আৰু আপং পৰ আপং। হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ। আৰু আজি আমি সকলো মানে এইফালে ৱাইফ এইফালে বা দুজনী ভাগিন আৰু এইজনী ভাগিনী গৌৰী আমি ওলাইছোঁ চৰাইদেউ মহোৎসৱ চাবলৈ 2023। আৰু এনেইতো চৰাইদেউলৈ গৈ থাকোঁ, কিন্তু চৰাইদেউ মানে মহোৎসৱ যিহেতু পাতিছে এইটো এটা বিশেষ। আৰু এতিয়া আমি আহি পালোঁ ইয়াত দবা তিনিআলি আৰু এইটো হৈছে মানে সোণাৰীলৈ যোৱা ৰাস্তা। আমি গৈ আছোঁ এতিয়া আৰু গোটেইখিনি দেখাই থাকিম আপোনালোকক। আৰু আমি লাষ্টৰ দিনাখনে আজি আহিছোঁ চৰাইদেউৰ মহোৎসৱৰ পৰিৱেশ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম। আমি এতিয়া পালোহি দবা চাৰিআলি। এইখিনি দবা চাৰিআলি আছিলে আৰু গৈ আছোঁ এতিয়া। So guys, আমি এতিয়া আহি পালোঁ চলাপথাৰ। মানে আমি ভিতৰতে যাম, আমি ইফালে দি নগাঁও তিনিআলি হৈ নঘূৰোঁ, ৰাস্তাটো অলপ দূৰ হৈ যায় কাৰণে আমি গাঁৱৰ ৰাস্তাতে আহিলোঁ। আৰু চলাপথাৰৰ ভিউ চাওক, এইখন চলাপথাৰ শ্যাম গাঁৱৰ বৌদ্ধ বিহাৰ। আমি আহি পালোঁ চলাপথাৰ। মানে চলা এখন ৰিজাৰ্ভ হয়, ভিলেজ ফৰেষ্ট বুলি কয়, চলা গ্ৰাম্য অভয়াৰণ্য। আমি বৰ্তমান পালোহি আৰু মথুৰাবলৈ কেই কিলোমিটাৰ মানে বাকী আছে, তাৰপিছত চৰাইদেউ পাই যাম। এতিয়া আহি পালোঁ প্ৰগতি কৃষি ফাৰ্ম। আহি পালোঁ মথুৰাপুৰ, আৰু মথুৰাপুৰৰ পৰা বেছি দূৰ নাই। এয়া মথুৰাপুৰ ৰাস্তা আমাৰ দুধৰ আলি আৰু ইয়াৰ পৰা বেছি দূৰ নহয় আৰু চৰাইদেউ লাগিয়ে আছে নিচেই কাষতে। আহি মেলি পালোহি চৰাইদেউ, একদম মানে কি গেটেই পালোহি। আৰু এটা প্ৰচেছন মানে ওলাইছে চৰাইদেউৰ যি মহোৎসৱ পাতিছে 2023, তাৰ পৰা এটা মানে কি কয় শোভাযাত্ৰা ওলাইছে। আৰু সেইকাৰণে আমি এতিয়া ৰ'ব লগা হৈছে এনেকৈ, আৰু ভিৰ লাগি গ'ল। চাওক কিমান ভিৰ লাগি গ'ল। আহি আছে আগফালে গায়ন বায়নে, আৰু অলপ বাকী আছে পালোহি। আৰু চৰাইদেউৰ মূল প্ৰৱেশদ্বাৰ গেট, মানে প্ৰৱেশদ্বাৰ। আৰু গাড়ী পিছে ভিতৰলৈকে নিব পাৰিম নাই সেইটো এতিয়া সন্দেহত আছোঁ। আমি এতিয়া ফাইনেলি আহি চৰাইদেউ মৈদাম পাই গ'লোহি, মানে চুকাফা। আৰু শোভাযাত্ৰাটো আকৌ হাইৱেত লগ পাইছিলোঁ, আকৌ আহি ভিতৰত লগ পালোহি। চাওক
চ' গাইজ ফাইনেলি চৰাইদেউ মহোৎসৱস্থলী পাই গ'লোহি আৰু এতিয়া বাহিৰলৈ ওলাই যাওঁ আপোনালোকক দেখুৱাওঁ বাহিৰৰ পৰিৱেশটো এয়া চাওক চৰাইদেউ মহোৎসৱ এয়া পৰিৱেশ এইফালে চব পাৰ্কিং চ' ফাইনেলি আহি পালোঁ চৰাইদেউ মহোৎসৱ আৰু ইয়াৰ পৰা মেলা ষ্টাৰ্ট হৈ গৈছে মেলা মানে তামাম মেলা আৰু মেলা আগলৈ চাওঁ এইখিনিৰ পৰা এনেকৈ কৰি ষ্টাৰ্ট হৈছে এইফালে মৈদামখিনি আছে আৰু এইফালে কিবা মহোৎসৱৰ সভা হৈ আছে মেলা তাই পকিলাই দেখিলি ধুনীয়া আৰু চৰাইদেউ মহোৎসৱৰ এইটো মানে সভাস্থলী এনেকৈ মেলা মানুহ ভিৰ মাৰি আছে মৈদাম এইফালে মৈদাম এইফালে যাবা নেকি নালাগে কি যাবা এইফালে বাণিজ্য মেলা যাবা নেকি নিজৰ নিজৰ গোষ্ঠীয়ে মাৰি আছে বাণিজ্য বাকৰিত উপস্থিত হয় এতিয়া আমি সোমাই যাম বাণিজ্য মেলা চাবলৈ বাণিজ্য মেলা চৰাইদেউ মহোৎসৱ বাণিজ্য মেলা মজা ভাল হৈছে কিমান দাম কিমান প্ৰাইচ মাত্ৰ মেলা বহুত ডাঙৰ সঁচাকৈ ফুলৰ নাচাই দেখিছে এই ফুলটো এইটো দাম 150 টকা অঁ কি 850 বোলে এইটো আৰু ইয়াৰ পুলি হৈছে এইবিলাক 150 কি লৈছা এইটো কেকটাছ গুল গুল এইটো ভাল লাগিছে কিন্তু এইটো কি নাম দাদা কেকটাছ ন চৰাইদেউ মহোৎসৱত নাৰ্চাৰী দোকান মানে ফুল 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 গোটেই ফুল এইবোৰ গোটেই ফুল তো এয়াই আছিলে চৰাইদেউ মহোৎসৱ বাণিজ্য মেলা আৰু এইবিলাক আছে জনগোষ্ঠীয় খাদ্য মেলা গাহৰি ধুনীয়াকৈ বহি আছে গাহৰি এইফালে চাই মানে ৰহি আছে আমি এতিয়া গৈ আছোঁ চৰাইদেউ মৈদাম চাবলৈ আৰু চাই মৈদামৰ গোট ফাইনেলি মৈদামৰ ভিতৰত মানে চাৰি মৈদামৰ গোটৰ মৈদামৰ ভিতৰত সোমাই গ'লোঁ মানে ইয়াত টিকট দিয়া নাছিলে যিহেতু ইয়াতে মিটিং হোৱা কথা আছিল মিটিংখন বৰ্তমান নাই হোৱা চাগে সেইকাৰণে আকৌ টিকেট দিছে আমি বিশেষকৈ আমিতো চায়ে থাকোঁ চৰাইদেউ মৈদাম কিন্তু ইহঁতি দেখা নাই আৰু ইহঁতক দেখুৱাব লাগিব সেইটো কাৰণে আমি সোমাব লাগিব ভিতৰলৈ আৰু এইখিনি মৈদামৰ মানুহৰ ভিৰ এতিয়াও লাগি আছে ভিতৰত চাওক আৰু এয়া হৈছে চাৰি মৈদামৰ গোট ইয়াতে মানে ৰজাসকলৰ মৈদাম বিশেষকৈ আছে আগতে আহিছোঁ মৈদামলৈ মৈদামৰ ওপৰত উঠিব নালাগে যিহেতু আমাৰ পিতৃপুৰুষৰ হয়
ইয়াতে লিখা আছে চাওক এয়াই মৈদামবিলাকনো কি বিশেষ দেখাম সকলোৱে দেখিছে জানে আমি মোৰ এইটো চাগে 7-8 টাইম হৈ গৈছে মৈদামত অহা চৰাইদেউ আৰু হ'লেও তথাপি আপোনালোকক অকণমান দেখুৱাই দিছোঁ লগত মানে কি হয় এইবাৰ স্পেচিয়েল কাৰণ বিশেষ লগত ৱাইফ আহিছে আগতে দেখা আমি আহি মেলি পালোঁ মানে কি এইটো স্বৰ্গদেউ ৰুদ্ৰসিংহ মৈদাম বুলিয়ে কোৱা হয় কিন্তু কিমানটো সঁচা নাজানো মই সেই বুলিয়ে শুনিছোঁ আৰু এই মৈদামটো খান্দি কিনে চোৱা হৈছিলে মানে ভিতৰখিনি এইটো পুৰাতত্ব বিভাগে খান্দি কিনে চাইছে ভিতৰত কি আছে আৰু এনেকুৱা ধৰণৰ হৈ আছে বৰ্তমান মৈদাম ইয়াত মোবাইল নেপেলাবি আকৌ যাবগৈ আৰু নেপাওঁ গাইজ মানে কি 4-5টা মৈদাম চাওঁতে ভৰি বিষালেই আৰু কি চাম এইখিনি মৈদামত বহি আছোঁ আৰু তাৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিম অকণমান বহুত শান্ত পৰিৱেশ দিনাটো বহুত শান্ত হৈ থাকে আজি অলপ মানুহ বেছি আহিছে যিহেতু এইবিলাক গ্ৰীণ গোটেই আৰু মৈদামটো এয়া মৈদাম চাই ওলাই আহিলোঁ আমি মানে মৈদামটো চায়ে থাকোঁ আজি ইহঁতক ভাগিনহঁতক দেখুৱালোঁ ভাল লাগিলে তাৰপিছত এনেই নৰ্মেল দিনত অহা মানে কি জানুৱাৰী মাহত আহিলে মানে বেছি ভাল লাগে মানুহ বহুত বেছি হয় জানুৱাৰী মাহত একদিন সেইটো কাৰণে আৰু ফ্ৰণ্ট ভিউটো এইটো আমি এতিয়া চৰাইদেউ মহোৎসৱত মানে কি হ'ল খাদ্য জনজাতীয় খাদ্য মেলা সম্ভাৰত সোমালোঁ আমি এতিয়া গাহৰি ইয়াত এনে খৰিকাত দিয়া গাহৰি আৰু আপং পৰ আপং সেইটো মিচিঙৰ জনজাতীয় খাদ্য পৰ আপং পূৰা ৰাইজে দি আছে চৰাইদেউ মহোৎসৱ আপোনালোকক দেখুৱালোঁ চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু এতিয়া আমি চৰাইদেউ মহোৎসৱ চাই মেলি আমাৰ আজৰি হৈ গ'ল এতিয়া আমি ঘৰলৈ বুলি ওলাইছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যদি নতুনকৈ আহিছে চেনেলটোত ধন্যবাদ আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম ধন্যবাদ বাই বাই